এভৰিৱান, মাঘ বিহুৰ পিঠা বনাম। আগতে অলপমান বনাইছোঁ, আজি যিহেতুকে 1 তাৰিখ বনাম। এয়া নাৰিকলৰ গাভাৰ লৈছোঁ এইখিনি, আৰু গুড়া লৈছোঁ, আৰু এইখন মানে গামলাৰ ঢাকনিত পিঠাখিনি আঁতম ধুনীয়াকৈ বহুত ভাল হয় ইয়াতে আৰু পিঠা আঁতলে। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, কেনেকৈ আজি নাৰিকলৰ গুড় দি ধুনীয়াকৈ গাভাৰ বনাইছোঁ। সেইখিনি দি ধুনীয়াকৈ পিঠা বনাম, আপোনালোকে চাই থাকিব। এয়া ঢাকনিখন গৰম হৈছে, এতিয়া পিঠা আঁতম ধুনীয়াকৈ। এনেকৈ অলপমান হাতেৰে এনেকৈ বঢ়াই দি দিম। অলপ এনেকৈ দি দিছোঁ। এতিয়া নাৰিকলৰ গাভাৰখিনি দি দিম। এনেকৈ দি দিছোঁ। পিঠাখন মানে খালে বহুত টেষ্টি লাগে, এনেকৈ দি দিছোঁ। এতিয়া পিঠাখন ঘূৰাই দি দিম ধুনীয়াকৈ। এনেকৈ টিপি টিপি দি দিছোঁ পিঠাখন। এতিয়া শলকান মানে গৰম মৰমৰীয়া হ'ব। আগতে তিল গুড় দি গাভাৰ বনাই পিঠা অলপমান বনাইছোঁ। আজি ভাবিলোঁ নাৰিকলৰো গুড় দি পিঠা বনাইছোঁ, আজি ভাবিলোঁ অলপমান বনাম, যিহেতুকে আপোনালোককো দেখুৱাই দিলোঁ। গুড়টো বহুত বেছিকৈ দিয়া নাই, একেবাৰে কমকৈ দিছোঁ। মানে চুগাৰ থাকিলেও খাব পাৰিব এনেকৈ কমকৈ গুড় দিলে, যিহেতুকে চেনিৰ একেবাৰে খাব নোৱাৰে, গুড়ৰ অলপ খাব পাৰিবই। চুগাৰ থাকিলে এনেকৈ দিব আপোনালোকে পিঠা বনালে। এনেকৈ টিপি টিপি দি দিছোঁ। বেছি ডাঙৰ কৰা নাই, সৰু সৰু কৰিছোঁ, কাৰণ সৰু সৰু কৰিলে খায়ো বহুত ভাল লাগে। পিঠাখন ধুনীয়া মৰমৰীয়া হয়। আপোনালোকে এনেকৈ গুড় দি মানে কমকৈ দি বনাই খাব, বহুত টেষ্টি লাগে, আৰু চুগাৰ থাকিলেও খাব পাৰিব। এয়া চাওক, ধুনীয়াকৈ পিঠাকেইখন বনাই ল'লোঁ। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এয়া চাওক, গুড় কমকৈ দি নাৰিকলৰে এনেকৈ পিঠা বনালে সকলোৱে খাব পাৰে। এতিয়া এখন ধুনীয়াকৈ জাপি দি দিম। এয়া চাওক, এনেকৈও বনাই খালে ভাল লাগে পিঠাখন। এয়া চাওক, এতিয়া পিঠাকেইখন অলপমান গৰম হ'ব দিছোঁ। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে
লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।